হেল্ল' ফ্ৰেণ্ড, গুড ইভিনিং। আপোনালোকে কেনে আছে? আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত হাজিৰ হৈছোঁহি। তো ভিডিঅ'টো অলপ বেলেগ ধৰণৰ। তো মোৰ নিচিনা যিবিলাক নতুন ইউটিউবাৰ তেওঁলোকৰ কাৰণে একচুৱেলি ভিডিঅ'টো বনাইছোঁ। তো আজি এটা মই নতুন বস্তু এটা কিনিছোঁ, অনলাইনত অৰ্ডাৰ কৰিছিলোঁ, বস্তুটো আহিছে। মোৰ নিচিনা যিবিলাক নতুন ইউটিউবাৰ আছে তেওঁলোকৰ কাৰণে এইটো মানে উপকাৰী বুলিয়ে মই ভাবোঁ। তো সেই বস্তুটো আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। তো লগত থাকিব, ভিডিঅ'ৰ লগত থাকিব। ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিব। তো ব্লগ আমি বস্তুটো চাওঁ আজি। তো এইটো পেকেটৰ পৰা মই অ'পেন কৰিছোঁ। এইটো এটা চেলফি ষ্টিক হয় একচুৱেলি, কিন্তু এই চেলফি ষ্টিকেদি আমি ইউটিউবাৰ লগত কেনেকুৱা কানেকশ্যন হ'ব পাৰে সেই কথাটো আপোনালোকৰ লগত আজি শ্বেয়াৰ কৰিম। তো এইটো এটা চেলফি ষ্টিক। তো যেনেকৈ আমি কেতিয়াবা ব্লগ শ্লগ কৰিবলৈ হ'লে আমাৰ এটা চেলফি ষ্টিক লাগে। তো এনেকৈ এইটো দীঘল কৰিব পাৰি। ইয়াতে লাইট এটা দিয়া আছে। তো যেতিয়া আমি হয়তো আন্ধাৰত বা ৰাতি ক'ৰবাত যদি হয়তো ভিডিঅ' কৰিব লগা হয় তেতিয়া মানে আমাৰ এইটো লাইটৰ ছাপোৰ্ট দিব। চাওক, লাইটটো এতিয়া ৰুমত লাইট আছে কাৰণে হয়তো বেছি এটা সিমান দেখুওৱা নাই পোহৰ, কিন্তু যেতিয়া মানে পোহৰ নাথাকিব তেতিয়া আপোনাক এইটোৱে ভালেখিনি এটা ছাপোৰ্ট কৰিব। তো চেলফি ষ্টিকটোনো কি, এইটো কেনেকৈ মানে ইউজ কৰিব পাৰি বা কি কি মানে ফিচাৰ্ছ আছে ইয়াত, সকলোখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। তো কথা হ'ল, এইটো এটা চেলফি ষ্টিক। ইউটিউবত ব্লগ বনোৱা বা ফেচবুক বা যেনেকুৱা বা আপুনি ৰীল বনায়, ফেচবুক ৰীল বনায়, ইনষ্টাগ্ৰাম ৰীল বনায়, তাৰ কাৰণে এইটো কাৰণে মানে একদম চিম্পলি ইজি। আপুনি পকেটত লৈ কেৰি কৰিব পাৰে, ইমান এটা ৱেইটো নহয়, লাইট ৱেইট আছে। তো ইয়াতে আপোনাৰ আছে এইটো ৰিম'ট ছিষ্টেম। আপুনি মোবাইলটো ইয়াতে লগাই দিলে এইটো ফল্ডিং কৰিব পাৰে, যিটো এংগলত আপুনি ভিডিঅ' বনায়। মোবাইলটো ইয়াতে লগাই কেনে ষ্টিকটো আপুনি দীঘল কৰি দিলে, দীঘল কৰি পেলাই ইয়াতে আছে ছুইচ। এইটো হ'ল এটা ৰিম'ট। এইটো ৰিম'ট আপুনি এইটো ৰিম'টৰ দ্বাৰাই ভিডিঅ'টো বনাব পাৰে। বা চেলফি ল'ব গৈ আছে, চেলফি ল'ব পাৰে। ভিডিঅ' বনাব লগা আছে, ভিডিঅ' বনাই ল'লে ৰিম'টটো কণ্ট্ৰল কৰিলে ভিডিঅ' চলি থাকিব। যেতিয়া অফ কৰিব লাগে অফ কৰি দিলে অফ হৈ যাব। তো এইটো এটা ভাল ছিষ্টেম। মানে আগতে মোৰ চেলফি ষ্টিক আছে, আগৰো আছে, বা ট্ৰাইপড যেনেকুৱা মানে আপোনাৰ আছে এটা ট্ৰাইপড যেনেকৈ কাম কৰে। ঠিক আপুনি চেলফি ষ্টিক প্লাছ ট্ৰাইপড একেলগে কাম কৰিব পাৰে, চেলফি ষ্টিক আৰু ট্ৰাইপডত। ট্ৰাইপডটো কেনেকুৱা, এইটো আপুনি ফল্ডিং কৰি দিলে, ফল্ডিং কৰি পেলাই ক'ৰবাত ৰাখি দিলে, ক'ৰবাত ৰাখি কেনে আপুনি আৰামছে ভিডিঅ' বনাব পাৰে। এনেকৈ ৰাখি দিলোঁ, ৰাখি কেনে ইয়াতে মোবাইলটো লগাই দিলোঁ, মোবাইলটো লগাই বাছ এনেকৈ ভিডিঅ' বনালোঁ। তো এইটো যদি হয়তো ৰিলচ টিলচ বনাই এনেকৈ বনালোঁ, বা আপোনাৰ ভিডিঅ' বনাব লাগে এনেকৈ বহাই কেনে লগাই কেনে বনালোঁ। এটা ধুনীয়া এটা মানে ডিভাইচ হয় মোৰ মতে বহুত ভাল এটা ডিভাইচ। মানে সৰু সুৰা আমাৰ নিচিনা সৰু সুৰা ইউটিউবাৰ বা যিবিলাকে নতুনকৈ হয়তো ইউটিউবত কাম কৰিম বুলি ভাবিছে, বা তেনেকুৱা ভিডিঅ' যিবিলাকৰ ইণ্টাৰেষ্ট বেছি আছে ভিডিঅ' বনোৱা, তো তেওঁলোকৰ কাৰণে এইটো কিন্তু এটা ভাল ডিভাইচ হয় মোৰ মতে। আপোনালোকে ট্ৰাই কৰি চাব পাৰে। তো যাৰ কাৰণে মই চাই চিতিহে মই অৰ্ডাৰ কৰিছিলোঁ, আৰু মই আগতে খুলি চাইছোঁ বস্তুটো কেনেকুৱা হয়, কাম হয়নে নহয়। তো নেক্সট ভিডিঅ' মই ভাবিছোঁ এইটো দিয়ে বনাম, এইটো ষ্টিক দিয়ে বনাম, চেলফি ষ্টিক দিয়ে কেনেকুৱা হয় সেইখিনি আপোনালোকে জনাব। এইটো চাৰ্জেবল হয়, এইটো চাৰ্জ আছে, চাৰ্জ কৰিব লাগে। এইটো চেম মানে সেই ৱাটছৰ নিচিনাই, স্মাৰ্ট ৱাটছ মোৰ যিটো আছে সেইটো নিচিনাই চাৰ্জ কৰিব লাগে। যিহেতু লাইট আছে, চাৰ্জ কৰিলে গোটেইখিনি কাম আপোনাৰ হৈ যাব। তো এইখিনি আছিলে আজিৰ মেইন কথাটো। ভিডিঅ'টো মানে এইটোৰ ওপৰতে বনোৱাৰ কথা আছিলে। এতিয়া ধুনীয়াকৈ আপুনি ফল্ডিং কৰক, ক'ৰবাত গৈ আছে ধুনীয়াকৈ ভিডিঅ' বনাই থাকক। ৰিম'ট আছে কণ্ট্ৰল কৰিবলৈ, চেলফি ল'ব লাগে চেলফি লওক, ভিডিঅ' বনাব লাগে ভিডিঅ' লওক, বাছ হৈ গ'ল। এনেকৈ ব্লগ কৰি থাকিলে গৈ থাকিলে ব্লগ কৰি থাকিলে এটা ভাল এটা ডিভাইচ মোৰ মতে। তো আপোনালোকৰ মতে কেনেকুৱা হয় নিশ্চয় কমেণ্ট কৰি জনাব। তো একচুৱেলি ইউটিউবাৰ হ'ম বুলি মানে এনে নাই, কিন্তু মোৰ মানে ইণ্টাৰেষ্ট আৰু মানে ফটো তোলা, ভিডিঅ' বনোৱা, তো এইবিলাক কৰিবলৈ হ'লে কিছুমান বস্তু দৰকাৰ হয়। আপুনি মোবাইলটো সদায় এনেকৈ লৈ
মোবাইলটো এনেকৈ লৈ সদায় যদি মোবাইল লৈ এনেকৈ ব্লগ বনাই থাকে হেল্ল' দোস্ত এনেকৈ মানে অলপ কেতিয়াবা এংগেলটো অলপ আপোনাৰ ওচৰত হৈ যায় শ্বটবিলাক। তো যেতিয়া আপোনাৰ ষ্টিকটো থাকিব ষ্টিকৰ পৰা আপুনি ধুনীয়াকৈ মানে আপোনাৰ পিছৰ বা সন্মুখৰ চব দৃশ্যবিলাক দেখুৱাব পাৰিব। তো এইখিনি আছিলে এই চেল্ফি ষ্টিকৰ ওপৰত এইটো। বাকী এইটো দি ভিডিঅ' নেক্সট ভিডিঅ' এইটো দিয়ে বনাম বুলি ভাবিছোঁ। ভিডিঅ' কেনেকুৱা হয় ভিডিঅ' কৰোঁতে য'তে ত'তে আপোনাৰ থিয় কৰে আপুনি ডেন্স কৰিব পাৰে, কি কৰিব পাৰে, ৰিলচ বনাব পাৰে। গতিকে এটা ট্ৰাইপড এটা লৈ কেনে আপুনি য'তে ত'তে কৰিবলৈ অলপ ঠাইৰ দৰকাৰ, কিন্তু এইটো আপোনাৰ ইমান ঠাই নালাগে। পাছ আপুনি ফল্ডিং কৰি দিলে বহাই দিলে ষ্টিকটো উঠাই দিলে মোবাইল লগাই দিলে বাছ ভিডিঅ' বনাই থাকক ধুনীয়াকৈ। তো এইখিনি আছিলে আজিৰ ভিডিঅ'টো। এইটো দাম কিন্তু বেছি নহয়, অনলাইনত আপোনালোকে যদি চাৰ্চ কৰে পাই যাব একেবাৰে কম দামত, মানে ভাল এটা ডিভাইচ। প্লাছ আপোনাৰ লগতে ফ্লাছ লাইট, মই এইটো কাৰণতে একচুৱেলি মই লৈছোঁ ফ্লাছ লাইটৰ কাৰণে। কেতিয়াবা ৰাতি যদি ক'ৰবাত ভিডিঅ' বনাব লগা হয়, হঠাৎ কিবা এটা মানে বস্তু দেখুৱাব লগা হয়, তেতিয়াতো লাইটৰ ব্যৱস্থা নাথাকিব, হয়তো মোবাইলটো ভিডিঅ' বনাম নে লাইট জ্বলাম, তো এইটোৱে মানে ভাল এটা কাম দিব। তো কেনে পালে ভিডিঅ'টো নিশ্চয় জনাব। আকৌ এবাৰ আপোনালোকে সকলোকে ধন্যবাদ জ্ঞাপন কৰি আজিৰ ভিডিঅ' বনাওঁতে সামৰি মাৰিছোঁ। ধন্যবাদ।